হরি রাম 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 কৃষ্ণ রাম রাম শ্রবণ করিবলৈ পাই আমি নিজকে ধন্য মানিছো দেৱৰ্ষি প্ৰভু খুবাকে জানিবলৈ পালে আমি পৰম আনন্দিত হম সহজবাকী হ'বনে মংগলে দেৱৰ্ষিৰ অন্তৰখনত দৰ্শন কৰি এনে ভাৱ হৈছে কিবা যেন নতুন দেৱৰ্ষি প্ৰভু লক্ষ্মীৰ কথাই যদি সত্য হয় তেন্তে সংবাদ কি প্ৰকাশ কৰা নারায়ণ নারায়ণ অন্তর্যামী তুমি নারায়ণ সৃষ্টি স্থিতির ফলে তুমি তথাপিতো নারদক সুধিছা তেতিয়া প্ৰজাপতি ব্যক্ষ বহাইছে তেওঁৰেই কৈতে সতী সুন্দৰী স্বয়ংবৰণ কৰি এজন চক্ষ ৰক্ষক কণ্ঠৰ চিহ্ন সকলোকে খুশিৰ মতো প্ৰভু বাকী মতো সুতরাং তাই বাবে তুমি নকৰিবা অলপে সময়ত মহাদেৱ তুষ্ট হৈ নিজে স্বয়ংভৰ স্থলী হ'ব নিমন্ত্ৰণ আমন্ত্ৰণ নালাগিব আনফালে দক্ষৰ দুখিতা সতীয়ে কায়মৰ বাক্যে কৰি আছে শিৱকে কি মধুৰ বচন ক'লা প্ৰভু গৃহহীন মাইহীন শ্মশান নিবাসী শিৱতীৰ্থ হ'ব কি বস্তি নিজে নহয় দেৱৰ নাৰায়ণ মায়াত বিভূত হৈ নাথাকে সংকৰ একমাত্ৰ সতী ধৰ্ম প্ৰচাৰৰ বাবে মহাসতী দক্ষায়ণীয়ে লভিছিলে দক্ষায়ণীৰ বাধা দি ৰাখিব নোৱাৰিবলৈ আৰু দেৱৰ ৰহস্য ব্ৰহ্মা মনু সনত কুমাৰ আৰু তোমাৰ দৰে মহাদেৱ মহাভক্ত জন্ম আমাৰ ভকত বৎসৰাম ভগৱান ভকতৰ প্ৰাণ প্ৰিয় ভক্ত ৰূপ আমি নপদামি শিৱ দুহি দক্ষাদি দায় প্ৰসন্ন হ'ব চিৰে প্ৰলয়ৰ বিভিন্ন আজি দেখিব জগতে অতিকে বিপদ বুজিছো প্ৰভু নাইৰ মনত সংশয় ঈশ্বৰ তুমি ভগৱান ঈশ্বৰ পূৰ্ণ হ'বই অভয় প্ৰণাম জময় দক্ষ ভূষগশয়ন পদ্মনাভং সুরেশম পদ্মনাভং সুরেশম শান্তকার ভূষগশয়ন পদ্মনাভং সুরেশম
খালি কামাই করছে